গোবিন্দ বসুমতাৰীৰ জ্ঞাতহাৰী সংঘটিত হৈছে নেকি এই বৃহৎ কেলেংকাৰী सासे बर' आइजो हिन्जाव चेयारमेन डेन्जार भिडिअ भाइरेल जागासिनो दङ गुबुन माने एसामिस निउसनो पर्टेलनो जेरावबो दा जोंनि बर'नि माखासे निउस पर्टेलफोरावहाय नैबे निउसखौ मालाबाबो दामनाय नङा माखासेयाव मानो भिडिअखौ फुल नायजोबग्रो एसामिसबाबो बुजिगोनदां मा जादों मा जाथाय जादों मानि थाखाय बोरैहाय आरो मा भिडिअ ओंखारदों বিটিআৰত টকা খকুৱা ভিচিডিচিৰ অধ্যক্ষৰ ভয়ানক কাণ্ড প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহৰ নামত কেলেংকাৰীত নামিছে বৰলা ভিচিডিচিৰ অধ্যক্ষ হিতাধিকাৰীৰ একাউণ্টৰ পৰা ধন উলিয়াই লৈও সম্পূৰ্ণ নকৰিলে গৃহ নিৰ্মাণৰ কাম বিটিআৰৰ বৰলা ভিচিডিচিত সংঘটিত কেলেংকাৰীৰ আখ্যান শুনিলে চকু কপালত উঠিব আপোনাৰ এইজন আলেক্সিউছ টিগ্গাৰ নামত 2021-22 বৰ্ষত আবণ্টন হৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ প্ৰথম কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টত সোমোৱাৰ পিছতেই বৰলা ভিচিডিচিৰ অধ্যক্ষ আলমা বসুমতাৰী পালিত মধ্যভোগীয়ে উলিয়াই লৈছিল টকা তাৰপিছত ঘৰটো নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰি দ্বিতীয় কিস্তি হাতত পৰাৰ লগে লগে অন্তৰ্ধান হ'ল মধ্যভোগী 21 চনত আহিছিলে তাৰপিছতে এইটো ঘৰটো এক কিস্তিটো বনালে এক কিস্তিটো বনাই ইমান দিন আমি ৰখিলো যোনে কাম কৰিছিলে তাইলৈ ঘৰত গৈ মই তাক খবৰ দিলো দাদাই মোৰ ঘৰটো কিয় বনাই দিয়া নাই বুলি ক'লো তাৰপিছতে ক'লে যে এইটো আপুনি বনাব লাগিব বুলি ক'লে তাৰপিছতে মই এইটো জনালো এইটো ঘৰটো আপুনি বনালে আমি এতিয়া কেনেকৈ বনাব পাৰিম বুলি ক'লো তাৰপিছতে এই যোনে মানুহজনে কাম কৰি আছিলে ঠিকাদাৰ হিচাপে তাক আকৌ একবাৰ ক'লো দাদা ঘৰটো বনাই দিবনে নাই বুলি ক'লো তেতিয়া মোক যে এই উত্তৰ দিলে চাম মই আলমা বাইদেউ সুধি চাম বুলি ক'লে আলমা কোন হয় এইটো আমাৰ ভিচিডিচি চেয়াৰমেন হয় একেই কাণ্ড হ'ল জুস্মিতা লাকৰা নামৰ এইগৰাকী হিতাধিকাৰীৰ ক্ষেত্ৰতো চিনা লাকৰা কিমান দিন হ'ল আপোনাৰ ঘৰটো তেনেকুৱা 1 বছৰ হ'ল 1 বছৰ হ'ল এই কিমান কাম হৈছে আপোনাৰ ঘৰত 2 কিস্তি সোমাইছে পইচা পইচাটো আপুনি উলাই দিছে ওলাৱা নাই নিজৰে ওলাইছে আপুনি নিজে উলাই কাক দিছে পইচাটো ইমেল কামটো আপোনাৰ কৰা নাই কলা কি কয় বনাম কৈ আছে এতিয়ালৈকে বনাৱা নাই বিপিয়ানি টিগ্গা নামৰ মহিলাগৰাকীৰো একেই দশা পইচা সোমাইছে উলাই দিছো আমি কিবা ফিংগাৰ মাৰা নাই আমি এটিএমৰ লগত উলাই দিছো পিছত কিমান পইচা উলাই দিছে 32000 আপোনাৰ ঘৰটো এতিয়ালে একো কাম হোৱা নাই শিল বালিও পেলোৱা নাই উলোৱাৰ পিছদিনাই কৈছে মই আজি কালিৰ ভিতৰতে শিল বালি পেলাই দিম এনেকা কৈছে এতিয়ালৈকে 4-5 মাহ হৈ গ'ল শিল পেলোৱা নাই বালিও পেলোৱা নাই আৰু ৰড সৰ একো আনা নাই এতিয়া কথা হ'ল কোন এইগৰাকী ভিচিডিচিৰ অধ্যক্ষ আলমা বসুমতাৰী জানিব পৰা মতে একালৰ বিপ্লৱী নেতা বৰ্তমান বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ অতিকৈ ঘনিষ্ঠ এইগৰাকী আলমা বসুমতাৰী বৰ্তমান বিটিআৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বত আছে বিধায়ক গোবিন্দ বসুমতাৰী গতিকে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে গোবিন্দ বসুমতাৰীৰ জ্ঞাতহাৰী সংঘটিত হৈছে নেকি এই বৃহৎ কেলেংকাৰী नोंथांमोना भिडिअखौ नुखाबाय दा जायनि सायावहाय एलिगेसन लाबोदों नंगौ नङा आं बेखौ बुंनो थांनाय नङा नाथाय एसामिस निउसफोरावबो गोसारगासिनो दङ मानगोनां बिटिआरनि डिपुटि चिफ गोविन्द चन्द्र बसुमतारी सारजों सम सम नुयो बे मेडामखौहाय चेयारमेन नामखौ खोनाखाबाय नोंथांमोना बिनि सायावहाय मोनसे भिडिअ फैबाय थादों दा बेखौनो क्लेरिफाइ खालामनो मेडाममोना मोनसे भिडिअ लाहैनाय नुथायखौ नुदों रायजो राजा बिनि सायावहाय बिजिरनो हागोन नायनो हागोन बे भिडिअ क्लिपा मामोन बेखौ नोंथांमोना नायजोबनानै लायोबा निश्चय बुजिगोन आरो कमेन्ट होनो हागोन আমার নিজের ঘরটা বনাম আমি নিজে মোর নামটো ললে চেয়ারম্যান বাইদেউ পয়সাটো লোৱা নাই ইটো কোলে হ'ল কোনো পার্টি পয়সা লোৱা নাই কোনো চেয়ারম্যানে পয়সা লোৱা নাই আমাৰ মাৰ একাউণ্টতে আছে ঘৰটো আমি নিজে বনাইলাম বাস ইখিনি কোলে হ'ল নাই আপুনি কৈ দিয়ক হা এটা খুজিব যে কালি এটা নিউজটো ভাইৰেল হৈছে এনেকা যে চেয়ারম্যানে পয়সা খাইছে ঘৰৰ পয়সাটো এটো কিমান লগে খতিয়া বুলি একে খুদিব আপুনি কৈ দিয়ক মানে কালি কি নিউজ বাজিছে মই নাজানো কিন্তু যেটো আমাৰ ফাৰ্স্ট কিস্তিৰ পয়সাটো মেম্বাৰ আমি
ফার্স্ট কিস্তিটা বনোৱা ভাল কিন্তু সেকেন্ড কিস্তির পয়সা আমার একাউন্টতে মার একাউন্টতে আছে কোনোৱে পয়সা লোৱা নাই নাই মোৰ নামটো মেনশ্যন কৰা চেয়াৰমেন বাইদেউতে পইচা আমি দিয়া নাই আমাৰ হাততে আছে বুলি ক'লে হ'ল মোৰ নাম মেনশ্যন কৰিছোঁ বাইদেউ আপুনি আহিব চাবলৈ ঘৰটো বনাই আছে নাই 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 একদম আমিও আহিম আমি আহিম না এইবাৰ হ'ব দে কওক চেঞ্জ লোকেশন চেঞ্জ লোকেশনটো এইটো কৈ দিব পইচা কোনেও চেয়াৰমেনে পইচা আমাৰ লগত লোৱা নাই নহয় এই ক্লিয়াৰ কৰি দিলে হয় দাদা অলপ ৰাও নাই নে তো আপোনাৰ ভাল লাগি চেয়াৰমেনে পইচা লোৱা নাই যোৱাকালি এটা অভিযোগ নেকি ছ'চিয়েল মিডিয়াত বা নিউজ মাধ্যমত ভাইৰেল হৈছে যে আপোনাৰ পইচা ঘৰৰ নামত অহা পইচাটো কোনোবাই খাইছে কি ক'ব এইটো কি হৈছে পইচাটো কায়ো খোৱা নাই এইটো পইচাটো বেংকতে আছে ফিংগাৰ মাৰি তাতে ওলাব নাই আৰু যোনে বনাইছিল তাকে আমি খবৰ দিলোঁ বনাবলৈ এতিয়া এই ক্ষেত্ৰত এতিয়া যোনে বনাইছিলে নবনাওঁ বুলি কৈছে এতিয়া তেখেতে নবনাওঁ বুলি কৈ কি কৈছে আপোনালোকক বনাব দিছে হয় এতিয়া আমাকে বনাব দিছে এতিয়া আমি এতিয়া কেনেকৈ ষ্টাৰ্ট কৰিম আমিতো নাজানো এতিয়া বনা এতিয়া আমাৰ হিচাপতে এতিয়া আমি নিজে বনাব লাগিব এতিয়া আপোনালোকক নিজে বনাব দিছে পইচাটো যিহেতু আপোনাৰ নিজে বনালে হৈ গ'ল তেতিয়াহ'লে টেক্টিং হৈছে